জলপৰী আৰু দুখীয়া চাট দোকানীৰ কাহিনী। এখন গাঁৱত মদন নামৰ দৰিদ্ৰ চাট দোকানদাৰ এজনে বাস কৰিছিল। পত্নী সীমা আৰু কন্যা ৰেণুৰ বাবে চাহ বিক্ৰী কৰি তেওঁ অতি কষ্টেৰে খৰচ বহন কৰিবলৈ সক্ষম হৈছিল। সন্ধিয়া চাট দোকানৰ পৰা মদন ঘৰলৈ উভতি আহোঁতে বাটত এখন নৈ বৈ আছিল, য'ত বিভিন্ন বৰণৰ মাছবোৰ বাস কৰিছিল। সেই মাছবোৰক পাৰুটি খুৱাইছিল। এনে কৰি মদনৰ মনটো বৰ শান্তি পাইছিল। দৰিদ্ৰতাৰ বাবে মদনে নিজৰ কন্যা ৰেণুৰ স্কুলৰ মাচুলৰ খুব কষ্টেৰে দিব পাৰিছিল। এদিন ৰেণু কান্দি কান্দি স্কুলৰ পৰা ঘৰলৈ উভতি আহিছিল। মদনে সুধিলে। তেতিয়া ৰেণু ক'লে যে আজি তাইৰ শিক্ষকে তাইৰ নাম স্কুলৰ পৰা আঁতৰাই দিছে, কাৰণ দেউতা মদনে টকাৰ অভাৱত যোৱা 6 মাহ ধৰি মাচুল দিয়া নাছিল। পিছদিনা মদনে চাহ বিক্ৰী কৰিবলৈ যোৱা নাছিল যদিও দুখ মনেৰে নদীৰ পাৰত বহি তাত মাছবোৰক পাৰুটি খুৱাবলৈ ধৰিলে। তেওঁ উভতি যাবলৈ লওঁতে এই নদীৰ পৰা সোণালী জলপৰী এগৰাকী ওলাই আহি মদনক সুধিলে, কি হৈছে মদন? আজি তোমাক দুখী দুখী যেন লাগিছে। জলপৰীক দেখি মদনে আচৰিত হৈ পৰিল। তেওঁ সুধিলে, তুমি কোন আৰু মোৰ নামটো কেনেকৈ জানিলা? জলপৰীয়ে ক'লে, মই জলপৰী আৰু মোৰ কিছুমান যাদুকৰী শক্তি আছে, যাৰ বাবে মই আপোনাৰ নামটো জানিব পাৰিলোঁ। আপুনি মাছক খাদ্য খোৱাৰ অভ্যাসত মই সন্তুষ্ট। যদি আপোনাৰ কিবা সমস্যা আছে তেন্তে মোক কওক, মই আপোনাক নিশ্চয় সহায় কৰিম। মদনে জলপৰীক গোটেই কাহিনীটো ক'লে। জলপৰীয়ে ক'লে, মদন, তুমি কাইলৈ সূৰ্য উদয় হোৱাৰ আগতেই ইয়ালৈ আহিবা। মই তোমাক সোণৰ মুদ্ৰাৰে ভৰা বেগ এটা দিম, যাতে তুমি তোমাৰ পৰিয়ালৰ খৰচ পূৰণ কৰিব পাৰিবা। এই কথা কৈ জলপৰীয়ে পুনৰ নদীত সোমাই গ'ল। পিছদিনা সূৰ্য উদয় হোৱাৰ আগতে মদনে নদীৰ ওচৰ পালেহি আৰু তাত এগৰাকী জলপৰী আবিৰ্ভাৱ হৈ সোণৰ মুদ্ৰা ভৰ্তি বেগ এটা দিলে। মদনে জলপৰীক ধন্যবাদ জনাই মাছবোৰক খুৱাই নিজৰ ঘৰলৈ উভতি আহি কিছু সংখ্যক সোণৰ মুদ্ৰা এজন সোণাৰীৰ দোকানত বিক্ৰী কৰি দিলে আৰু তাৰ পৰা তেওঁ বহু টকা পালে। প্ৰথমতে মদনে জীয়েকৰ স্কুলৰ মাচুল দিলে, যাতে তাই পুনৰ পঢ়া-শুনা আৰম্ভ কৰিব পাৰে। কেইমাহমান পিছত সেই টকাৰ সহায়ত মদনে এখন সৰু হোটেল আৰম্ভ কৰিলে। সেই হোটেলখনৰ সৈতে তেওঁৰ আৰ্থিক অৱস্থা উন্নত হ'বলৈ ধৰিলে আৰু এটা স্থায়ী ঘৰো সাজিলে। মদনে ভাবিলে যে এতিয়া তেওঁৰ হাতত বহুত টকা আছে। এতিয়া জলপৰীক ধন্যবাদ দি সোণৰ বেগটো ঘূৰাই দিব, কাৰণ এতিয়া তেওঁ কঠোৰ পৰিশ্ৰম আৰু ব্যৱসাৰ জৰিয়তে পৰিয়ালটো পোহপাল দিব পাৰিব। এই কথা ভাবি সি ৰাতি সোনকালে শুই গ'ল। একেখন গাঁৱতে ৰাকেশ আৰু সুৰেশ নামৰ দুজন ব্যক্তি বাস কৰিছিল। মদনৰ সফলতা আৰু ইমান সোনকালে তেওঁ কেনেকৈ ধনী মানুহ হ'ল সেই কথা তেওঁলোকৰ হিংসা হ'ল। কেনেবাকৈ সি সোণৰ মুদ্ৰাটোৰ কথা গম পালে। তেতিয়া ৰাকেশ আৰু সুৰেশে এটা পৰিকল্পনা কৰিলে যে কাইলৈ যেতিয়া তেওঁ নদীৰ ওচৰলৈ যাব, তেতিয়া আমি তেওঁৰ পৰা সোণৰ মুদ্ৰাৰ মোনাটো কাঢ়ি ল'ম। পৰিকল্পনা অনুসৰি দুয়োজনে মদনক খেদি খেদি নদীৰ ওচৰৰ জোপোহা এজোপাৰ আঁৰত লুকাই থাকিল। মদনে বেগটো জলপৰীক ঘূৰাই দি ক'লে, মাৰমেইড, তুমি মোক বহুত সহায় কৰিছা আৰু তোমাৰ বাবে মই এতিয়া ধনী মানুহ হৈ পৰিছোঁ। তদুপৰি ময়ো নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছোঁ। গতিকে এই সোণৰ মুদ্ৰা মোনাটো আপোনালোকলৈ ঘূৰাই দিব বিচাৰিছোঁ। মদনৰ সততাত জলপৰীজনে বৰ সন্তুষ্ট হৈছিল। কথা পাতি থাকোঁতে ৰাকেশ আৰু সুৰেশ দুয়োজনে মদনক ধৰি ধমকি দিবলৈ ধৰিলে আৰু বেগটো দিবলৈ ক'লে। এই কথা শুনি জলপৰীয়ে নিজৰ লাঠিডালেৰে জোকাৰি দুয়োকে অচেতন কৰি পেলালে। যেতিয়া তেওঁ অচেতন হৈ পৰে, তেতিয়া জলপৰীয়ে মদনক ক'লে যে তেওঁৰ ব্যৱসায় সদায় সৎভাৱে কৰক, যাতে তেওঁৰ ব্যৱসায় ভালদৰে আগবাঢ়ি যায়। এই কথা শুনি মদনে জলপৰীক প্ৰতিশ্ৰুতি দিলে
যে তেওঁ সৎভাৱে আৰু সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিব। এই জলপৰি তেওঁক ধন্যবাদ জনাই মুদ্ৰাৰ মোনাটো সোণালী জলপৰি ঘূৰাই দিলে। তাৰপিছত তেওঁ মদনে ঘৰলৈ উভতি আহিল। বন্ধুসকল, ইয়াতেই বুজা যায় যে সততাৰ কোনো ভয় নাই। ধন্যবাদ।